জাপান দেশৰ কাষৰীয়া এটা দ্বীপ। দ্বীপটোত এটা শহাই বাস কৰিছিল। সি আকৌ এলাবেচা বিধৰ নাছিল, সি আছিল এটা নোমটেঙৰ শহা। দ্বীপটোৰ পৰা সদায় সি ধুনীয়া জাপানখন চাই থাকে। জাপানৰ মাটিখিনি চুই চাবলৈ তাৰ বৰ মন যায়। কিন্তু দ্বীপটো আৰু জাপানৰ মাজৰ জলৰাশি সি পাৰ হ'ব কেনেকৈ? দুখ মনেৰে সি ইফালে সিফালে ঘূৰি ফুৰে। মনত এটা আশা, কিজানিবা নাও বা জাহাজ এখন আহেই। সৰু নাও বা জাহাজ এখন পালেই সি ধুনীয়া জাপানখন চাই আহিবগৈ। কিন্তু আশা কৰা মতে সি জাহাজ বা নাও পোৱা নাই। এদিন দ্বীপটোৰ ওচৰলৈ আহিল এটা ডাঙৰ ঘঁৰিয়াল। ঘঁৰিয়ালটো দেখি শহাটোৱে কিন্তু অকণো ভয় নাখালে। বৰং তাক অলপ জোকাই ৰংচাবৰ মনেৰে সি ক'লে, ঘঁৰিয়াল কাই ফুটনি নেদেখুৱাবা। হ'ব পাৰে দেখাত মোতকৈ ডাঙৰ দীঘল, কিন্তু তোমালোকৰ সাগৰত যিমান ঘঁৰিয়াল আছে, আমাৰ দ্বীপটোত তাতকৈ বহু বেছি শহা। ক'লেই হ'বনে? কেতিয়াও হ'ব নোৱাৰে। দ্বীপটোত থকা শহাতকৈ সাগৰত ঘঁৰিয়ালৰ সংখ্যা বহুত বেছি। শহাই নিজৰ কথাটোত জোৰ দি ধৰিলে। কথাটোক লৈ সিহঁতহালৰ মাজত এখন সৰু সুৰা তৰ্কযুদ্ধই হ'ল। কিন্তু কোনেও কাৰো কথা নামানে, ইটোতকৈ সিটো চৰা। শেষত শহাই ঘঁৰিয়ালক এটা প্ৰস্তাৱ দিলে। ঠিক আছে, তুমি দ্বীপৰ শহাবোৰ গণনা কৰা আৰু মই সাগৰৰ ঘঁৰিয়ালবোৰ গণনা কৰোঁ। কাৰ কথানো সঁচা তেতিয়া ওলাই পৰিব। প্ৰথমতে কিন্তু মই গণনা কৰিম। শহাৰ কথাত ঘঁৰিয়াল মান্তি হ'ল। সি আনন্দ মনেৰে ততালিকে সাগৰৰ সকলো ঘঁৰিয়ালক খবৰ দিলে। চকুৰ পলকতে দলে দলে ঘঁৰিয়ালবোৰ আহি দ্বীপটোৰ ওচৰ পালেহি। দ্বীপটোৰ কাষে কাষে ঘঁৰিয়ালবোৰে ভিৰ কৰিলেহি। সিহঁতৰ শলাবমা পিঠিবোৰ আৰু গোল গোল চকুবোৰ পানীৰ ওপৰত জিলিকি থাকিল। তাকে দেখি শহাৰ মনত এটা বুদ্ধি খেলালে। সি দেখোন এই সুযোগতে জাপান পাবগৈ পাৰে। তাৰ চকুৰ আগত শোৱা ৰূপহী জাপান। মনৰ ভাৱ মনত ৰাখি টিমক শহাটোৱে ক'লে, বাহ, ইমান ঘঁৰিয়াল! তোমালোক সঁচাই বহুত আছা দেই। কিন্তু এনেকৈ খেলি মেলিকৈ থাকিলে মই গণনা কৰোঁ কেনেকৈ? তোমালোকে এটাৰ পিছত এটাকৈ শাৰী পাতা, তেতিয়াহে মই গণনা কৰিব পাৰিম। শহাৰ কথা মতে ঘঁৰিয়ালবিলাকে এটাৰ পিছত এটাকৈ শাৰী পাতিলে। এনেদৰে শাৰী পতাৰ পিছত ঘঁৰিয়ালৰ পিঠিবোৰেৰে দ্বীপটো আৰু জাপানৰ মাজত এখন সাঁকোৰ সৃষ্টি হ'ল। তাকে দেখি ভিতৰি ভিতৰি শহাৰ মনত অপাৰ আনন্দ। যি বুজিলোঁ দ্বীপৰ শহাতকৈ সাগৰৰ ঘঁৰিয়াল সৰহ। তথাপি গণনা কৰি চাওঁচোন। এই বুলি কৈ শহাই এক বুলি ডাঙৰকৈ মাতি প্ৰথমটো ঘঁৰিয়ালৰ পিঠিত উঠিল। দুই বুলি কৈ দ্বিতীয়টোৰ পিঠিত উঠিল। তিনি বুলি কৈ তৃতীয়টোৰ পিঠিত উঠিল। শহাৰ ৰং চাই কোনে? ডাঙৰ ডাঙৰকৈ গন্তি কৰি চতুৰ শহাটো এটা ঘঁৰিয়ালৰ পিঠিৰ পৰা আনটোৰ পিঠিলৈ জঁপিয়াই জাপানৰ ফালে আহি থাকিল। আৰু শেষৰ ঘঁৰিয়ালটোৰ পিঠিত উঠি শহাই তাৰ মুখলৈ চালে। এইটোচোন মোৰ লগত ফেৰ মৰাটো। শহাই নিজকে নিজে ক'লে। তাৰপিছত আগপিনে চাই একেজাপে জাপানৰ মাটিত পৰিলগৈ। তেতিয়া আৰু সি মনৰ আনন্দ লুকুৱাই ৰাখিব নোৱাৰিলে। তাৰ বৰ হাঁহি উঠিল। হাঁহি হাঁহি সি ঘঁৰিয়ালবিলাকক ক'লে, মোৰ মৰমৰ ঘঁৰিয়ালবিলাক, তোমালোকে নিজে নজনাকৈয়ে মোৰ এটা বহুত ধুনীয়া আশা পূৰণ কৰিলা। জাপানৰ মাটিত পৰি থৈ ধুনীয়া জাপানখন চাবলৈ মোৰ বহুদিনৰ পৰাই বৰ ইচ্ছা। সেই ইচ্ছা তোমালোকে আজি দিঠকত পৰিণত কৰালা। এতিয়া মই জাপানখন হেঁপাহ পলুৱাই চাই পৰিম। তেতিয়াহে শহাৰ লগত ফেৰ মৰা ঘঁৰিয়ালটোৱে শহাৰ টেঙৰালি বুজি পালে। তাৰ বৰ খং উঠিল। শহাক এশিকনি দিবলৈ তাৰ মন গ'ল। কিন্তু জাপানৰ মাটিত ওলাওঁতে দেও দি ফুৰা শিয়ান শহাটোক ধৰেনো কেনেকৈ? ইফালে নিজৰ বুদ্ধি দেখি চতুৰ শহাটোৰ নিজৰে ইমান হাঁহি উঠিল যে হাঁহোতে হাঁহোতে তাৰ কোৱাৰি ফাটি গ'ল।